হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ফিউচাৰ টেন্সৰ বিষয়ে। ফিউচাৰ টেন্স কেই প্ৰকাৰ, কি এইবোৰ বিষয়ে কথা পাতিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফিউচাৰ টেন্স কনচিষ্ট অফ 4 পাৰ্ট। ফিউচাৰ টেন্সক 4টা ভাগত ভাগ কৰা হয়। চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউৱাছ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া প্ৰথমটো আহোঁ, চিম্পল ফিউচাৰ। ভৱিষ্যতত কিবা এটা কাম হ'ব বা কৰিব বুজাবলৈ চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত বহিব প্লাছ অবজেক্ট। এক্সাম্পলটো চোৱা, আই চেল গ' টু গোলাঘাট, মই গোলাঘাটলৈ যাম। এতিয়া ছেকেণ্ডটো আহিছে, ছেকেণ্ড নিয়মটো হৈছে সদায় ঘটি থকা ঘটনাৰ বিষয়ে ক'বলৈ চিম্পল প্ৰেজেণ্ট টেন্স চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। চেল আৰু উইল ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ বা প্লুৰেলত চেল বহে আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনত উইল বহে সাধাৰণতে। এতিয়া নেক্সটলৈ আহিছোঁ, ফিউচাৰ কণ্টিনিউৱাছ। ভৱিষ্যৎকালৰ কোনো নিৰ্দিষ্ট সময়ত ঘটি থাকিবৰ আশা কৰা বা আগতে নিৰ্দিষ্ট কৰি থোৱা ঘটনা বুজাবলৈ ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ চেল উইল প্লাছ বি প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট। এক্সাম্পলটো হৈছে ইট উইল বি ৰেইনিং টুমৰো, কাইলৈ বৰষুণ দি থাকিব। ছি উইল বি গিভিং এ লেকচাৰ টুমৰো, তাই কাইলৈ লেকচাৰ দি থাকিব। এতিয়া নেক্সটলৈ আহিছোঁ, ফিউচাৰ পাৰফেক্ট টেন্স। ভৱিষ্যৎকালত কোনো নিৰ্দিষ্ট সময়ত ঘটিবলগীয়া কামৰ কথা বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ হেভ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিব প্লাছ অবজেক্ট। এক্সাম্পলটো হৈছে আই চেল হাভ গন হোম বাই টুমৰো মৰ্ণিং। এতিয়া নেক্সটো আহিছোঁ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ভৱিষ্যতত কোনো নিৰ্দিষ্ট সময়ত কোনো কাম হোৱাটো চলি থাকিব বা তেনে আশা কৰিলেই সেই অৰ্থত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ চেল বা উইল হেভ বহিব, তাৰপিছত ভাৰ্ব আইএনজি প্লাছ অবজেক্ট। এক্সাম্পল আই চেল হাভ বিন ডান দ্য ৱৰ্ক। ফিউচাৰ টেন্সৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।